বন্ধুসকল ভালে আছে? অলপ জল্দি আহিলোঁ, মানে দেৰি হ'ল। তো মানে গুৱাহাটীৰ পৰা আহি পালোঁ, আহি গা চা ধুলি চুলি তুলি ভিজাই আছে। যি নহওক, সিদিনা ভিডিঅ'টোত কৈছোঁ মই যে পিকচাৰ কোৱালিটি ভাল কৰাৰ কাৰণে কিবা অলপ কৰাৰ চেষ্টা কৰিছোঁ, কিবা এটা নতুনত্ব, যাতে আগন্তুক দিনত যিবিলাক ভিডিঅ' আহিব তাতে আপোনালোকেও চাই ভাল পায়, তো অলপ যাতে আৰু বেছি ভাল কৰিব পাৰোঁ। তো এইটো কাৰণে এটা নতুন বস্তু আনিছোঁ আজি। যিহেতু মই ইউটিউবত নতুনেই, তাৰে মাজতে এই বস্তুটো আনিছোঁ। তো মই এইটো হেলমেটতো লগাব পাৰিম, বা আপোনাৰ মট' ব্লগিঙৰ ক্ষেত্ৰত মানে, বা আপোনাৰ যিটো এনেও আপোনাৰ ট্ৰাইপডত লগাব মানে পাৰিম। তো সেইকাৰণে SJ কেমেৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। তো বলকচোন কি আছে চাওক সেইটোত। তো এইটো আমি খুলি লওঁ, কি কি আছে কি কি নাই চাওঁ। তো এইটো কেমেৰা বক্সত আছে আপোনাৰ একেবাৰে ধুনীয়াকৈ। এইখন লেন্সটো, তো কেমেৰাটো থলোঁ আপোনালোকৰ আগত। ইয়াত এটা বক্স দিছে, কি দিছে চাওঁ। দুটা, তিনিটা, চাৰিটা, পাঁচটা দিছে টোপলা চাৰ্জাৰ। আৰু লগতে দুটা ষ্টিকাৰ দিছে SJ গেমৰ, আৰু এখন ইউজাৰ মেনুৱেল দিছে। আছে আপুনি মহাভাৰতখন পঢ়ি চাব পাৰে, গোটেই মহাভাৰত। SJ গেমৰ এইটো আপোনাৰ। তো বন্ধুসকল এতিয়া আপোনাৰ ডাটা কেবল আপোনাৰ গোটেইখিনি হ'ব, চাৰ্জাৰ মাথাটো দিয়া নাই আৰু চবতে কাটিব। তো এইটো আপোনাৰ দুটা মাউণ্ট দিছে, তাৰপিছত এইটো আপোনাৰ যিটো লাগে লগাই ল'ব পাৰিব হেলমেটত বা অন্যান্য হেৰিত। আৰু এইটো আপোনাৰ দিছে ট্ৰাইপডত মাউণ্ট। এইটো বাকী এইটো আমি খোলো আহকচোন, এইটো খুলি লওঁ ৱাটাৰ হাউচটো। খুলি দিলোঁ। এইটো ৱাটাৰপ্ৰুফ হাউচটো, এইটো বাকী এইটো কেমেৰা, বেটাৰী, এইটো কেমেৰা। গোটেই বস্তুখিনি এনেকুৱা দিছে। আৰু কিবা কিবি এক্সেসৰিজ দিব পাৰিলে হয় কোম্পানী, এইটো প্ৰাইচ লৈছে।
আপনার ওয়াটার হাউসটো তো এইখিনি বস্তু তো বন্ধুসকল দেখা পালে আজি মোৰ নতুন কেমেৰাটো তো আপোনালোকৰ সহায় সহযোগিতা আৰু বেছি লাগিব আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম মোৰ সম্বল তো আগুৱাই নতুন নতুন জায়গাত আপোনালোকক নতুন নতুন ঠাইত মানে নতুন নতুন বস্তু দেখাবলৈ লৈ যাম মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে চাব পাৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে বা চাবলৈ আৰম্ভ কৰিছে তেখেতসকলক অনুগ্ৰহ কৰিছোঁ যাতে ছাবস্ক্ৰাইবটো কৰি দিয়ে আৰু পুৰণা যিসকলে সহায় সহযোগিতা অলৰেডি মোক আগবঢ়াই আছে মৰম চেনেহ দি আছে তো ভিডিঅ'বিলাক চাব অলপ শ্বেয়াৰ কৰি দিব তো লগ পাম আহি থকা দিনবোৰত নতুন কেমেৰাত নতুন লেন্সত মানে ভিডিঅ'বিলাক দেখা পাব তো এৰিছোঁ আজিলৈ ধন্যবাদ